গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ এইটো এটা চেনেলত আপোনালোকক বহুত বহুত স্বাগতম জনাইছো গাইজ। আৰু এতিয়া বাজিল 10:30। মই এতিয়া কাম কৰিম দোকানৰ গাইজ, বজাৰ চজাৰ হিন্দি বঢ়িয়াকৈ কৰি লৈ আহো। তো গাইজ একদম মজাকে চাই থাক ভিডিঅ'টো। মই যে কৈছিলো বক্সটোৰ কথা, এইটো এটা বক্স মানে চাৰ্জত যদি নেদা খুব বেছি তোমাৰ আধা ঘণ্টামান চলো, তাৰপিছত কাম নাই। বজাৰৰ পৰা অনা বস্তু সেনেকুৱাই, মই ভাল বুলি ভাবিছিলো, একদম কাম নাই গাইজ। আৰু আজি ইফালে মই পিন্ধি ললো চশমাযোৰ, আৰু আজি দেখোন ৰ'দ চদ ওলোৱা নাই আকৌ। ৰ'দ নলিলেও মানে গৰম আছে। এতিয়া মই বঢ়িয়াকৈ আৰু স্কুটিখন উলিয়াই লওঁ ইফালে, এইফালে স্কুটিখন উলিয়াই লওঁ। মানে মাদাৰে এইগিলা বঢ়িয়াকৈ মুচি আছে বাৰন্দা এইগিলা। তো গাইজ ইফালে কহিক ভাইকো লগ ধৰলো, সি চাই আছে মানে ইয়াতে চিনেমা। তো আজি মোৰ ভিডিঅ' চাইছে না নাই? আজিতো চা না, আজিতো চাবিচোন বঢ়িয়া ফাল্টু হৈছে দে। চলো মই ভিডিঅ' বনাব লাগব নে, মই নচলাওঁ। তো গাইজ ইফালে আহি পালো বোৰকা। আপোনালোকেতো জানে মই পাণ খাই কিমান ভাল পাওঁ, সেইকাৰণে বঢ়িয়াকৈ এটা পাণ লৈছো, একদম মচমচীয়াকৈ চুবাই দিওঁ। গাইজ মানে মাদাৰক যোনটো পানী পুৰি লাগে, পানী পুৰিটো লৈ আহিলো। এতিয়া মানে মোক লাগে পিঁয়াজ দোকানৰ কাৰণে, ম'ম' বনাবৰ কাৰণে লাগে। এনেকে 3 কেজি পিঁয়াজ লাগে ম'মৰ কাৰণে, সেইকাৰণে আৰু 3 কেজি পিঁয়াজ লৈ লওঁ বস্তাৰ পৰা। মানে সৰু পিঁয়াজ চেলাবৰ কাৰণে দিগদাৰ, ডাঙৰ হ'লে ভাল চলাওঁতে হয় কামটো। গৰম মানে চুলি নাকাটা আৰু গাইজ কালিৰ ভিডিঅ'টো চাই কিনে কেনে লাগছি একবাৰ কমেণ্ট কৰি জনাবি হা। আৰু গাইজ ইফালে বঢ়িয়াকৈ বজাৰ হিন্দি কৰি ল'লো। ইফালে চাহ বাৰে গোটা হিন্দি বজাৰ আছে, ঘৰত যাই যেন বঢ়িয়াকৈ কাম কৰোঁ অলপমান। গাইজ আহি পাই গ'লো ঘৰ, বজাৰ চজাৰ কৰি কিনে। এতিয়া তাৰমানে মই দোকানো কাম কৰোঁ, আৰু এই মেগী 2 পেকেট হৈছে বেলেগৰ, মানে আনবাই দিছিল দি থৈ আহোঁ। গাইজ ইটান বাজিল 4:30। 4:30 মানে কয় 4:44 হ'ল। তো গাইজ ইটান মানে বৰষুণ দিবা ধৰছি। কি ধুনীয়া লাগছি জাগাটোত থাকি। আপোনালোক একবাৰ বেকগ্ৰাউণ্ডটো মই দেখাই দিওঁ, কি বতাহ লাগি আছে। এই চাও গাইজ বতৰ, হা কি কি ধুনীয়া। গাইজ চাও বাৰে পাহাৰত মেঘ লাগি আছে, এই চাও কি ধুনীয়া বতাহ দিছে মানে গাইজ। এতিয়া মানে বৰষুণ দিব। বৰষুণ পেলছি আৰু গাইজ, মানে ফুৰ্তিকে লাগছি গম পাই নে, মানে গৰম লাগি আছে বহুত, সেইকাৰণে মানে ফুৰ্তি লাগছি বৰষুণ দিব এতিয়া নে। ইয়াৰ পৰা মানে ভিউটো বঢ়িয়া লাগে গাইজ, বঢ়িয়াকৈ চিনেমেটিক দি আছো, মজা লাগব চাই কিনে চাৱা। মেক্স গাইজ চাব পাৰে, মেক্সে ধান খাই আছে। চাও সি ধান খাই, চাবিছো ধান গিলা খাবা ধৰছি ৰ, চাও হাও এইটো মানে তৃণভোজী কুকুৰ গাইজ, সেইটো মানে তৃণভোজী কুকুৰ। বঢ়িয়া লাগছি, কি বতাহ মানে গাইজ, ভিউটো মজা লাগে নে একদম। পথাৰত ইফালে পাহাৰ চব তাৰমানে পুৰা কইলাকে আছি আৰু। আৰু গাইজ চাব পাৰে ইফালে বৰষুণ পেলবা ষ্টাৰ্ট হৈ গ'ল। তাৰমানে এতিয়া যাওঁ ঘৰত। তো গাইজ আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে আছিল। আপোনালোকৰ যদি ভিডিঅ'টো চাই কিনে গাইজ অলপ হ'লেও যদি ভাল লাগছি গাইজ, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবি মজাকে গাইজ। তো গাইজ মানে 100টা ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দি, মোৰ বিৰাট ভাল লাগব গাইজ ভিডিঅ' বনাই কিনে। মজা গাইজ, দে বাই বাই।